Hey everyone, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল আপোনালোকৰ আশীৰ্বাদত। সো এতিয়া মই এঠাইলৈ যাবলৈ ৰেডি হৈছোঁ আৰু ক'ত যাম কিছু সময় পিছত আপোনালোকক দেখুৱাম আৰু লগতে মই আজি আপোনালোকক মোৰ এজনী ফ্ৰেণ্ডকো দেখুৱাম। এতিয়া মই মোৰ ফ্ৰেণ্ডজনীৰ নামটো এতিয়াই নকওঁ, যেতিয়া তাই আহিব তাৰ পিছত আপোনালোকক ডাইৰেক্টলি তাইক দেখুৱাই দিম। আৰু মোৰ ফ্ৰেণ্ডজনী নতুন হয়, মানে মই য'ত ডিউটি কৰোঁ তাৰে ফ্ৰেণ্ড হয়। সো বলো মোৰ লগৰজনী আহি পালে, তাই ফোন কৰিছে যে তাই আহি পালে বুলি আৰু মই বৰষুণ দিয়াৰ কাৰণে ছাতি লৈ লৈ গৈ আছোঁ। নাজানো আজি ফুৰা হ'বনে নাই, বাট যাই চাওঁ। বতৰ পুৰা ডাৱৰীয়া, কিবাকে বৰষুণটো কমাই দিলেও হয়, ইমান আশা কৰি ওলাইছোঁ। ফাইনেলি আমি বালাজী আহি পালোঁ আৰু এইজনী হৈছে ফ্ৰেণ্ডজনী। ইফালে 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 বাবু নাহে, কৈছে একো নাই বাবা। মই বোলো এই জিলানী বুলি কিনে নাযাওঁ যা মই বুলি কৈছোঁ। ইয়াৰ পৰা প্ৰসাদ ল'ব লাগে নেকি? কিনি ল'ব লাগে। পৰিৱেশটো বহুত ধুনীয়া। আৰু এইখিনি ভগৱানৰ কাৰণে প্ৰসাদ ল'লোঁ, বাট ইয়াতে ভিডিঅ' কৰা নিষেধ, সেইটো কাৰণে চাওঁ কি হয়। বৰ্তমান আমাৰ জিলানী গৈছে পোষ্ট দিবৰ কাৰণে, ফটো উঠাব দিছে, মই ভিডিঅ' কৰি আছোঁ তাইক। এয়া দেখিছে আমাৰ সুন্দৰীয়ে ফটো উঠাত ব্যস্ত। সুন্দৰী অলপ এফালেও চাই দিব। চিচাটো তাই চিচাটো দেখাম এতিয়া। এইটো হৈছে চিচা, চব আছে, খাজানাটো আছে ইয়াতে। বল বল বল। এতিয়া আহিলোঁ আৰু আন এটা মন্দিৰলৈকে, এইটো মন্দিৰটো। আৰু আমাৰ এটা চিচালৈ ঘূৰি আছে আজি, চিচা। এয়া হৈছে বালাজী মন্দিৰৰ নেচাৰেল ভিউ। ইমান সুন্দৰ পৰিৱেশ মানে ন? য়েছ। পঞ্চনাভটো ভাল লাগি আছে ন? পঞ্চনাভ নেকি? এতিয়া জিলানীৰ দুখ, চবে ফুট লৈছে কপালত, আমি ফুট পোৱা নাই। ফুট লগাই নাই এতিয়া, আগত যাই মন্দিৰটো খোলা যেন দেখা পাইছোঁ, ফুটৰ স্বাৰ্থত আমি গৈ আছোঁ। ফুট লগাই আহিম মানে 3টাৰ পিছত খোলে।
ফাইনেলি এতিয়া আমি ফুডটো পাই গ'লোঁ এতিয়া আমি মানে অলপ বহিম আৰু কিবা অলপ খাই লওঁ পুৰা হেপী ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই ফুল ফাষ্টিং এইখন হৈছে পাৰ্কখন এতিয়া আমি বহিব গৈ আছোঁ অকণমান ইয়াতে ইয়াতে বহো নেকি আমাৰ বাইদেউ বহিল এতিয়া ময়ো বহি লওঁ খাজানা ওলাইছে লাড্ডুৰ খাজানা ফাকো কাৰ কাৰণে যাওঁতে কিবা লৈ যাম নেকি যাওঁতে বেলেগ এই তুমি খাই লো টেষ্টি আছে ভাত বুলি এইখিনি ল'লোঁ আৰু ঘৰৰ কাৰণে হবেছ তই চাই এইখিনি তোৰ কাৰণে বাকী চব খালোঁ এতিয়া জিলানীয়ে খাই আছে মুৰুকু প্ৰসাদ মুৰুক উঠি আছে না একদম মোৰ উঠি আছে আৱাজ শুনা পাইছে আপোনালোকে মুৰুক বা দামান ফটো উঠাৰ পোৱা চাকা মানুহ একা হিলা চিলা নাই আৰু ফটোকে উঠি আছে কি মাৰি আছোঁ ৰ মই ক্লিক কৰি আছোঁ ফটো হাঁহি দিয়া এতিয়া যাম আৰু বহি বহি আমনি লাগি গৈছে কিবা খাব মন গৈছে পিংকি কিবা খাই আহোঁ বাহিৰত কিবা খাম তাই লাড্ডু খাই পেট নভৰিল যাবি না এতিয়া যাওঁ কিবা এটা খাওঁ এই টেংকিটো খালী আছিল ৰাতিটো ফুল কৰি লওঁ তাৰপিছত বল বালাজীত এনজয় বহুত কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ বুলি আৰু লগত কিবা এটা খায়ো ল'ম আৰু এইটোৱে গণেশ মন্দিৰ এতিয়া সোমাব পৰা অৱস্থাত নাই পুৰা ভিৰ হৈ গৈছে ইয়াতে খাবি না খাব ৰ'দী কি বস্তু আজি নাস্তা ৰোল আমাৰ পিংকি ৰোল খোৱাত ব্যস্ত একদম পুৰা কেনে লাগিছে ভাল লগা নাই কি কম আৰু ভাল লগা নাই আৰু খাবি দে বেলেগত ফাইনেলি জিলানীক বাছত উঠাই ময়ো আহি ঘৰ পালোঁ আৰু অৱস্থাটো দেখিছে ঘৰৰ ভিতৰত যোৱাই নাই বাহিৰতে বহি লৈছোঁ ভাগৰতে আৰু আজিৰ দিনটো তাইৰ লগত দিনটো মানে ইভিনিংটো বহুত বেছি এনজয় কৰিলোঁ আৰু ভাল লাগিলে আৰু চাগে ক'ৰবাত যাম এনেকৈ একেলগতে আজিও প্লেনিং বনাই থৈছোঁ যে আৰু নেক্সট টাইম যাম একেলগে চ' যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পাইছে তেন্তে যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰা আছে বা ভিডিঅ'টো চাই ভাল পাইছে তেওঁলোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব থেংকছ ফৰ ৱাচিং